গাইস স্বাগতম জনাইছো পুনৰ আকৌ এটা মোৰ নতুন ভিডিঅ'ত তো কি খবৰ আপোনালোকৰ যদি মোৰ চেনেল নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰিবলৈ নাপাহৰিব তেতিয়া মই যেতিয়া ভিডিঅ' দিম তেতিয়া আপোনালোকে মোৰ নটিফিকেশনটো পাই যাব আৰু ভিডিঅ' পাব ভিডিঅ'টো প্ৰথমতে দেখা পাব এটা ৰেচিপি লৈ আহিছো আৰু সেইটো হৈছে কলা কচুৰ ৰেচিপি আৰু মই সেই ৰেচিপিটো কেনেকৈ বনালো চাও বলক আৰু আপোনালোকেও চাওক কেনেকৈ বনালো আৰু ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব তেনেহলে বলক বেছি দেৰি নকৰি বনাবলৈ যাম এইখিনি কচুখিনি এতিয়া এইখিনি মই বাছি লম ভালদৰে এয়া ঔটেঙাখিনি এইখিনিও বাছি লম এনে ধৰণে পিচ পিচ কৰিছো ঔটেঙাখিনি ধৰণৰ কাটি ধুই ললো পৰিমাণ অনুসৰি কেৰাহীটোত এতিয়া পানী দি দিছো অলপ উতলা হতে মই এতিয়া নহৰুখিনিও দি দিছো খুন্দি লোৱাখিনি বেয়া নাপাব কেমেৰাটো এতিয়া ঢেলেকা হৈ গ'ল কচু আঞ্জা যিহেতু অলপ বেছি জ্বলা হ'ব লাগে সেইটো কাৰণে আমি এইখিনি গুটেইখিনি দি দিম জ্বলা হলে কচুখিনি নধৰে সেইকাৰণে অলপমান বেছিকৈ জ্বলা দিব লাগে এইখিনি হৈছে শুকুটি ভিডল বা টমাট এতিয়া অলপ সময়ৰ কাৰণে আকৌ ঢাকোন লগাই দিম এতিয়া দিছো নিমখ সোৱাদ অনুসৰি সিজাৰ পিছত মই এতিয়া দিছো শুকুটিখিনি মানে ভিডল টুনি মৰা বুলি যে কয় যে এই মাৰিডালেৰে কৰি দিলো জলখিনি দিয়াৰ পিছত এনে ধৰণে লৰাই দিছো পিছত ঔটেঙাখিনি দি দিলো অলপ এনে মিক্স কৰি দিও অলপ ঢাকোন আঁতৰাই পিনে আকৌ এবাৰ চেক কৰিলো আকৌ এতিয়া 5 মিনিট সময়ৰ কাৰণে সিজাম এই আঞ্জাবিধ বহুত প্ৰিয় হয় কাৰ্বি সমাজত চলে এই ৰেচিপিটো ইউটিউবৰ পৰাই চাইছিলো কেনেকুৱা লাগে জনাম আপোনালোকক মাজে মাজে এনেদৰে লৰাই দিলো চাউলখিনি সিজিবৰ কাৰণে এতিয়া দি দিছো জালুকৰ গুৰি ময়ো এই পাতকেইটা দি দিলো খাও কেনেকুৱা লাগে এইখিনি মাছ ফ্ৰাই এইখিনি কচু আৰু ঔটেঙা আৰু এতিয়া বনোৱা আঞ্জাখিনি এইটো আৰু কেনেকুৱা হয় নাজানো সোৱাদটো আপোনালোকক জনাম খাই পিনে কেনেকুৱা লাগে ঔটেঙা আৰু কচু ৰেচিপিটো বহুত টেষ্টি হৈছিলে আপোনালোকেও নিশ্চয় ভাল পাব ট্ৰাই কৰিব টেষ্ট কৰিছিলো বহুত ভাল লাগিছে বহুত টেষ্টি হৈছিলে আৰু যিহেতু এতিয়া কোমলীয়া ঔটেঙা খাই বহুত ভাল তো আপোনালোকেও ট্ৰাই কৰিব ভাল লাগিব নিশ্চয়কৈ ভাল লাগিব মোৰ কিন্তু বহুত ভাল লাগিছিলে কিন্তু আৰু এটা কওঁ আপোনালোকে চাগে মন কৰিছে যেতিয়া মই সেই এটা নতুন ৰেচিপি আজি বনাইছিলো বেলেগৰ পৰা চাগে বনাইছিলো কিবা মই প্ৰচেছটো ভুল কৰিছিলো নাজানো আৰু ভুলো হ'ব পাৰে সেইকাৰণে চাগে বেয়া হৈছিলে তো এনে ট্ৰাই কৰি চোৱা নিচিনা হ'ল তথাপি একো নাই বাৰু ইমানো বেয়া লগা নাছিল বাট মোৰ ভাল নালাগিলে বেলেগৰ ভাল লাগিব পাৰে খিচিৰি টাইপ হৈ গ'ল মানে আঞ্জাখন তো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীসকলক আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব তেনেহলে আজিলৈ বাই বাই পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তেতিয়ালৈকে বাই বাই